নমস্কাৰ, মই মনোদেৱে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মে' মাহৰ 22 তাৰিখ। 22 তাৰিখে আমাক ছুপাৰভাইজাৰ বাইদেৱে মাতিলে অফিচলৈ। মুখ্যমন্ত্ৰীৰ দ্বাৰা আমাক বিহুৱান দিয়া হ'ব। কথা হ'ল বিহু গ'ল, এপ্ৰিলৰ 14 তাৰিখে বিহু হৈছিলে। আমাক তাৰ আগতে মানে বিহুৰ আগতে বিহুৱানখন দিব লাগিছিল। কিবা কাৰণত হয়তো শেহতীয়াকৈ হ'লেও বিহু গৈ মাকৰ ঘৰ পালেগৈ। শেহতীয়াকৈ হ'লেও আমাক অফিচলৈ বিহুৱান এখন দিবলৈ তাত আমি সকলোখিনি তাত গৈ উপস্থিত হ'লোঁ। আৰু মই তাত ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কি হ'ল বহুত হুলস্থুল হ'ল। আৰু অফিচত কিবা খেলনা সামগ্ৰী চেণ্টাৰত দিবলৈ খেলনা দেৰিকৈ হ'লেও যে আমাৰ হিমন্ত মামাই আমাক মনত পেলালে। জেঠ মাহ সোমোৱাৰ পিছতো অন্তত যে বিহুৱানখন দিবলৈ নাপাহৰিলে, তাৰ বাবে ধন্যবাদ, অশেষ ধন্যবাদ। অশেষ ধন্যবাদ। শেহতীয়াকৈ আমাক মনত পেলাইছে। বিহু গৈ ক'ৰবাৰ পালেগৈ, কৈছোৱে মই, বিহু গৈ ক'ৰবাৰ পালেগৈ, মাকৰ ঘৰ পালেগৈ। তথাপিও এতিয়া আমাক এখন বিহুৱান দিছে। বিহুৰ আগতে কিন্তু শিক্ষকসকলক হওক বা ৰান্ধনীসকলক হওক বা গাঁওবুঢ়াসকলক হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মীসকলক আগতীয়াকৈ বিহুৱান দিলে। অংগনবাড়ীলৈ চাগে পাহৰিলে আমাৰ মুখ্যমন্ত্ৰী ককাইদেৱে। এনে মামা বুলি কয়, মই বাৰু ককাইদেউ বুলি কৈছোঁ। ককাইদেউ শব্দটো নাইকিয়াই হ'ল, যিহেতু মোৰ মামা নহ'ব, মোৰ ককাইদেৱে হ'ব। গতিকে তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক অংগনবাড়ীসকলক মনত ৰখাৰ কাৰণে। আৰু ঠিক তেনেদৰে যাতে 1 অক্টোবৰতো আমাক মনত ৰখায়, তেওঁ কথা দিয়া মতে যে আমাক এটা মাননি বৃদ্ধিয়ে হওক বা দৰমহা আকাৰে হওক বা মানে পইচা এটা বেছিকৈ বৃদ্ধি কৰিব বুলি তেওঁৰ ওচৰত আমি অনুৰোধ জনাইছোঁ, যাতে আমি আৰু আন্দোলন কৰিবলগীয়া নহয়। আমাৰ পৰিয়ালটো যাতে আমি পোহপাল দিব পাৰোঁ, আমাৰ আত্মসন্তুষ্টিতাৰে যাতে আমি ICDSৰ এই সমাজমূলক কামবিলাক আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে সুনাগৰিক কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি আমি যাতে ভৱিষ্যত উজ্জ্বল কৰি গঢ়ি তুলিব পাৰোঁ। তাৰ ওপৰতে তেওঁ যাতে আমাক মাননিটো বৃদ্ধি কৰি দিয়ে আৰু আমাক আত্মসন্তুষ্টি দিয়ে। কৰ্মীসকলৰ মতামত জানিবলৈ বিচাৰিছিলোঁ, কিন্তু সেই হুলস্থুলীয়া পৰিৱেশতে ভালকৈ ভিডিঅ'টো ল'বলৈ নোৱাৰিলোঁ, মই কৈছোঁৱে। হ'লেও তেওঁলৈ, আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ অশেষ ধন্যবাদ থাকিল। আগন্তুক বিধানসভা ইলেকশ্যনত যাতে তেওঁ আকৌ জয়যুক্ত হৈ আমাৰ অসমক প্ৰতিনিধিত্ব কৰে, আমাৰ মহিলাসকলক, আমাৰ শিশুসকলক, আমাৰ সমাজখনত, আমাৰ দেশখনক উন্নতিৰ পথত আগুৱাই নিয়ে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।